নমস্কাৰ, মই গীতাঞ্জলীয়ে ৰাতিপুৱা আজি ব্লগটো আৰম্ভ কৰিছোঁ আৰু সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আৰু আজি মই ৰাতিপুৱাই একেবাৰে লেতেৰা পেতেৰা হৈ আছোঁ, কাৰণ স্কুল বন্ধ, অনলাইন ক্লাছো বন্ধ। মই বাহিৰত কাম কৰিম আজি, অকণমান বাৰীখন চাফা কৰিম। বাৰীতে শাকো আছে, মোৰ ফুলো আছে দুজোপামান, তাকে দেখুৱাই দিওঁ আপোনালোকক। আৰু মানুহ ইয়াক আহিছে, ৰাতিপুৱা এইটোৱে স্কুল গৈছে, ঠাণ্ডা পাইছে সেইকাৰণে কাহ হৈছে, সেইকাৰণে গামোচাখন মাৰি থ'ব কৈছোঁ ডিঙিতে। আৰু আমাৰ ধিতিটো ক'ত গ'ল? সেয়া ধিতি ৰ'দত বহি আছে। এতিয়া ৰ'দত বহিবলৈ খুব ভাল লাগে, এতিয়া ৰ'দত বহি খুব ভাল লাগে। আৰু ধিতিয়ে নিজৰ কাম কিবা কৰি আছে। ই মানে ইয়াৰ গছ খাইছে। ই মানে চব্জি পাচলি শাক বন বা কিবা মাছ মাংস নাখায় ভাতৰ লগত, কিন্তু কেঁচাই কেতিয়াবা বন জংঘল খাই থকা দেখোঁ তাক। কি অদ্ভুত প্ৰাণী। আৰু এদিন কচু সানি লৈছে নহয়, গোটেই গায়ে পায়, গোটেই অৱস্থা নাই। তেতিয়াহ'লে ব'লক চাই যাওঁ মোৰ ফুলনিখনত কি আছে। এজোপা কুকুৰাজৰ ফুল বুলি কয়। এইজোপা ফুলাৰ পাছত বহুত দিনলৈকে ফুলি থাকে। সৰু হ'লেও ফুল ফুলিছে, ভাল লাগিছে। আৰু ইয়াতে আছে আদা, এয়া মান আদা। এনেকৈ মাটি বস্তাত ভৰাই ৰুই দিয়া হৈছে। বাৰিষা দিনত ইয়াত পানী হয়, সেইকাৰণে এনেকৈ ৰুবলগীয়া হৈছে। আৰু এইকেইটাত আছে লাই শাকৰ পুলি। ইয়াত অকণমান ডাঙৰ আছে আৰু তাৰ পাছত কেইদিনমান পাছত ইয়াত লগোৱা হৈছে। বাৰীত সিঁচা হৈছে, সেইখিনি দেৰি হ'ব, আগতীয়াকৈ খাবৰ কাৰণে এনেকৈ ৰুই লোৱা হৈছে। আৰু এইজোপা মোৰ এল'ভেৰাজোপা। এল'ভেৰা মোৰ 3টামান প্ৰজাতি আছে। এইজোপা ডাঙৰ প্ৰজাতি হয়, আৰু এইজোপা সৰুকৈ ইয়াতে এটা পুলি ওলাইছে, এইটো। আৰু এইজোপা অকল ঠাৰিডাল দেখিছেনে? এইজোপা হৈছে মাৰ্ডাৰ ইন 1000, কিন্তু নাই, ডাল পাত একো নাই, চব পোকে খাই দিলে। আৰু এইজোপা হৈছে নবাজি ফুল, হালধীয়াকৈ ফুলে। এতিয়া ফুল নাই, হ'লেও গছজোপা ভাল হৈ আছে, সেইকাৰণে থাকক। এতিয়া ইয়াৰ ছিজন গৈছে, এতিয়া নুফুলে, গৰম দিনত ধুনীয়াকৈ ফুলে। গছজোপা ভাল হৈ থকালৈকে থাকক। আৰু এয়া এটা প্ৰজাতি নবাজি ফুল, এয়া বগা বগাকৈ ফুলিছে, ছিজন গৈছে, ফুলপাও সৰু হৈছে। আৰু এইজোপা হৈছে নয়নতৰা। নয়নতৰাজোপা মাটিত ৰুলে ডাঙৰ হ'ল হয়, মই এনেকৈ সৰু এটাতে ৰুই থৈছোঁ, সেইকাৰণে বৰ ডাঙৰ নাই হোৱা। এইজোপাও নবাজি ফুল। আৰু এয়াজোপা নবাজি ফুল ধুনীয়াকৈ জোপোহা হৈ আছে। এইজোপা হালধীয়া সৰুকৈ ফুলে। আৰু ইয়াতো আছে এজোপা আদা। আৰু এইজোপা মোৰ কি বুলি অপৰাজিতা ফুল হয়। এতিয়া ফুল ফুলিব এৰিলে, এতিয়া গুটি লাগি আছে। গুটিখিনি বুঢ়া হ'লে গুটি থৈ দি আৰু অহা বছৰ লগাব লাগিব। ফুলিছিলে, ধুনীয়াকৈ ফুলিছিলে ফুলাৰ সময়ত। আৰু যদি গছজোপা বাচি থাকেতো ভালেই, যদি মৰি যায় তেতিয়া গুটি আকৌ পচাই মই লগাব লাগিব। আৰু আছে এফালে এজোপা বেঙেনা। এটা দুটা লাগি থাকে, আৰু আছে দুজোপামান, কিন্তু এইখিনিতে থকাজোপা দেখুৱালোঁ। আৰু এইজোপা হৈছে ধান জলকীয়া। জলকীয়াবোৰ এয়া গছজোপা বুঢ়া হ'ল, সৰুকৈ আছে দুটামান লাগি। তাৰোপৰি বেমাৰে ধৰিছে। ঘৰুৱা কিবা দিহা জানে নেকি আপোনালোকে? লিখিবচোন কমেণ্টত। মই দৰৱ মাৰি পোৱা নাই, সেইকাৰণে দৰৱৰ ৰিস্কটো নলওঁ। যদি ঘৰুৱা কিবা দিহা আছে জনাব। আৰু ইয়াত আছে মোৰ এইজোপা ইন্দ্ৰমালতী, কলি দিছে ফুলজোপা, ফুলিব। আৰু এইজোপা কি হালধীয়া ৰঙৰ হ'ব। আৰু এইজোপাও হৈছে ইন্দ্ৰমালতী, ইয়াতো কলি ঢেৰ হৈছে। এইজোপা কি ৰঙৰ হ'ব ধৰিব নাই পৰা, সৰু হৈ আছে কলিখিনি। আৰু এইজোপা ফুলৰ নাম নাজানো, অকল পাত। ফুলো ফুলিছিলে, ফুলে এইজোপাও, কিন্তু পাতখিনি বেছি ভাল লাগে এইজোপা। আৰু এইজোপাও নবাজি ফুলে হয়। আৰু ইয়াতে আছে এজোপা বেলেগ প্ৰজাতি এল'ভেৰা। আৰু এজোপাও হৈছে ইন্দ্ৰমালতী, কলিবোৰ সৰু হৈ আছে, ধৰিব নাই পৰা কি ৰঙৰ ফুলিব। আৰু এইজোপাও ইন্দ্ৰমালতী, এয়াও কলিবোৰ সৰু হৈ আছে, এয়া ৰংটো ধৰিব নাই পৰা মই কেনেকুৱা ৰঙৰ ফুলিব। আৰু এইজোপা হৈছে ইন্দ্ৰমালতী, এইজোপা অকণমান মেৰুন নিচিনা কালাৰত ফুলিব, অকণমানকৈ ফুটিছে, সেইকাৰণে গম পাইছোঁ। আৰু এইটো ৰোৱা মনত আছে মোৰ। আৰু এইজোপা কি ফুল হয় নাম নাজানো। আৰু এইখিনি ফুল বাৰু দেখুৱাই থাকোঁ মই, এইখিনি বাৰু দেখিয়ে থাকে। আৰু ইয়াতে আছে এজোপা নবাজি বগা, এয়াও ফুল এপাহ ফুলি আছে। আৰু এইজোপাটো চিনি পাইছে, স্নেক প্লাণ্ট। আৰু এইজোপা লাকি বেম্বো, বগা সেউজীয়া কাষে বগা আছে। আৰু এইজোপা নবাজি হয়। এইজোপা ক্ৰিছমাছ ট্ৰী নহয়, ক্ৰিছমাছ প্লেণ্ট বুলি কয় নেকি,
এজোপা ডিচেম্বৰ মাহত ফুলে, এইবাৰ ফুলিব নে নাই নাজানো। ফুলিলে মানে সময় আহিছে, যদি ফুলে দেখা পাব আৰু আপোনালোকে। এয়া বেলেগ এটা প্ৰজাতি এল'ভেৰা। আৰু এয়া এজোপা ফুল মই ৰুই থৈছিলোঁ, বাঢ়ি গৈ আছিলে গৈ একেবাৰে ওপৰ পালেগৈ, কিন্তু তলতে ফুল আৰম্ভ হৈছে ফুলিবলৈ, এনেকুৱাকৈ ফুলিছে। আৰু যদি গোটেই গছজোপা ফুলে বহুত ধুনীয়া লাগিব দেখিবলৈ। এইখিনি আছিলে মোৰ সৰু ফুলনিখন। আৰু আপোনালোকে যদি জানে বগা বগা ভেঁকুৰৰ নিচিনা বেমাৰ ধৰিছে, যদি জানে জনাবচোন। ঘৰুৱা দিহা কিবা, মই মেডিচিন দিয়াৰ অভিজ্ঞতা নাই, সেইখিনি দিবলৈ ভয় লাগে। যদি জানে ঘৰুৱা দিহা কিবা প্লিজ জনাব।